বিধানসভা নিৰ্বাচনত কোনেও UPPLক ৰখাব নোৱাৰে প্ৰাৰ্থী কোনে হ'ব আপোনালোকৰ প্ৰাৰ্থীটোতো এতিয়া ফাইলত আছে এইটো ফাইলৰ পৰা ওলাবৰ কাৰণে মিটিং হ'ব লাগিব চাওক ধৰ্মীয় সংখ্যালঘুক ভয় খুৱাই পেলাই বিভিন্ন দলে যোৱা 30-40 বছৰত ভোট লৈছে আমি ধৰ্মীয় সংখ্যালঘু লোকক ভয় খুৱাই পেলাই মিছা কথা কৈ পেলাই ভোট ল'বলৈ বিচৰা নাই কাৰণ ভাৰতৰ নাগৰিকৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু আহে গতিকে ধৰ্মীয় সংখ্যালঘু লোকসকলৰো নিজৰ চিন্তাধাৰা নিজৰ বিবেক আছে তেখেতসকলে চিন্তা কৰিব কোনে ভাল কৰে কোনে বেয়া কৰে কাৰ দিনত ঘৰ জ্বলিছিল কাৰ দিনত শান্তি হৈছিল কাৰ দিনত মাটি বাৰী পাইছিলে কাৰ দিনত পোৱা নাই কোনে তুচ্ছ তাচ্ছিল্য কৰি আছে ধৰ্মীয় সংখ্যালঘুক আৰু কোনে মৰম আৰু শ্ৰদ্ধা কৰি আছে কোনে নাটকীয়ভাৱে বিভিন্ন কাম কৰি আছে কোনো হৃদয়ৰ পৰা কোনে সেৱা কৰিছে গতিকে এই কথাখিনি আজি ধৰ্মীয় সংখ্যালঘুৰ লোকে বুজি পাব আৰু বুজি পোৱাৰ দিনলৈকে আমি চাই আছোঁ গতিকে কাৰোবাৰ নিচিনা জোৰ জুলুম কৰি বিভিন্ন 10টা কথা কৈ নাটক কৰি পেলাই আমি ধৰ্মীয় সংখ্যালঘু বা অইন জনগোষ্ঠী কোনো জনগোষ্ঠীৰে ভোট ল'ব বিচৰা নাই আমি সঁচা কথা কৈ ভোট বিচাৰিম সঁচা চিন্তাটো আমি ৰাইজৰ ওপৰত দাঙি ধৰিম আৰু UPPL মডেলৰ ৰাজনীতিত এটা নহয় বড়োলেণ্ডৰ 26টা জনগোষ্ঠীক আমি সমানে লৈ আগবাঢ়ি যাব বিচাৰিছোঁ মোক আগতে আপোনালোকে এপইণ্টমেণ্টটো ল'বলৈ দিয়ক তাৰপিছত আপোনালোকক ক'ম মই বহুত কথা ক'ব লগা আছে